বন্ধু-বান্ধৱীসকল, মই আপোনালোকলৈ লৈ আহিছোঁ এটা কৰ্ম আঁচনি। অৰ্থাৎ এতিয়া লকডাউনৰ সময়ত শিশুহঁতক কেনেদৰে আখৰ শিকাব। যিসকল শিশু স্কুললৈ নতুনকৈ গৈছিলে তেওঁলোকক নাম লগাই দিয়া হৈছিলে, তেওঁলোকে হয়তো খেলা ধূলা কৰি পঢ়া শুনাৰ প্ৰতি মন নকৰা হৈছে। সেইকাৰণে আপোনালোকলৈ মই এই ভিডিঅ'টো লৈ আহিছোঁ, যাতে আপোনালোকে কিছুমান নিয়ম শিকি তেওঁলোকক সহজতে খেলাৰ পৰা আঁতৰাই পঢ়ুৱাব পাৰে। এতিয়া প্ৰথমটো লৈছোঁ মই কি, ক খ খিনি যেতিয়া শিশুহঁতে শিকিব তেতিয়া আপুনি কি কৰিব, প্ৰথম আখৰটো লিখিলে ছেকেণ্ড আখৰটো নাইকিয়া কৰি দিব। যাতেটো মই লিখি দিছোঁ, এইটো খালী ঠাই পূৰ কৰা। এনেদৰে খালী ঠাইত কি আখৰ বহিব, ক পাছত কি হয় এইটো কৰিব, ক পাছত খ হয় বোলে, খটো লিখিবলৈ দিব। এনেদৰে লিখি গোটেই ক খখিনি তেওঁলোকক লিখাই পেলাব। তাৰ পাছত কৰিব একেই আখৰ আঁচ পানী মিলোৱা, অৰ্থাৎ একেই আখৰ ক এফালে লিখিলে ক, বৰ্গীয় জ, খ এনেকৈ লিখিলে তাৰপিছত এইফালে খেলি মেলিকৈ দি দিব, ক'ত আছে আখৰটো বিচাৰি উলিয়াবলৈ দিব সিহঁতক। আৰু পেঞ্চিলে লাহেকৈ, নহ'লে ৰং পেঞ্চিল হ'লেও বেয়া নহয়, ৰং পেঞ্চিলে সৈতে সিহঁতে বেছি আকৰ্ষণ হয়। সেইকাৰণে এইফালৰ পৰা ইয়াত ক'ত আছে, এইটো কটো বোলে ইয়াৰ ঠাইত আছে, এইটো লিখিবলৈ দিব। তাৰপাছত দিব পাৰে শুদ্ধ বৰ্ণটোত গুণ চিন দিয়া। শুদ্ধ বৰ্ণ মানে মই লৈছোঁ খ আৰু ধৰি লওক। এতিয়া এইটো চাইডে আপোনালোকে কৰিব পাৰে বিভিন্ন ধৰণৰ বৰ্ণ, বেলেগ বৰ্ণ দি দিব, মাজতে এই ঘৰটোত থকা বৰ্ণটো দিব। মই খটো যেনেকৈ এইটোত গোল চিন দিবলৈ দিব, এইটো গোল চিন দিয়া বোলে। ঠিক তেনেদৰে ধৰটো তেনেকৈ এইটো বেলেগত দি এনেদৰে গোল চিন দিবলৈ দিব। তাৰ পাছত মই দেখুৱাব লৈছোঁ আপোনালোকক একে বৰ্ণ বিচৰা। মানে মই যেনেদৰে এতিয়া এইখিনিকে বৰ্ণ, বিভিন্ন ধৰণৰ বৰ্ণ, গোটেই বৰ্ণৰ যে খ, প্ৰথম চ, মূৰ্ধন্য ড, মূৰ্ধন্য ন, প এনেদৰে দিছোঁ। আপুনি এতিয়া যিকোনো বৰ্ণ ধৰি লওক খ, প্ৰথম চ, প্ৰথমতে বোলে এটা বৰ্ণ দিব বিচাৰিবলৈ, আৰু সেই বিচৰা ঠাইটোত এটা গোল চিন দিবলৈ দিব। এতিয়া খটো বিচাৰিবলৈ এইটো এটা, দুটা, তিনিটা পালোঁ মই, এনেদৰে এই তিনিটা গোল চিন দিবলৈ দিব। তাৰপাছত প্ৰথম চটো বিচাৰিবলৈ দিলে বোলে, প্ৰথম লাইনৰ ছেকেণ্ড ঘৰটোত আছে, তাৰপৰা ছেকেণ্ড লাইনত ফাৰ্ষ্টত আছে, এনেদৰে বিচাৰিবলৈ দিব। বিভিন্ন ধৰণৰ বৰ্ণ দিব পাৰে। তাৰপাছত বৰ্ণৰ ৰাস্তা। বৰ্ণৰ ৰাস্তা মানে ল'ৰা ছোৱালীতে যিহেতু উমলাওঁতে তেওঁলোকে কি কৰে, ৰাস্তা বনায়, ঘৰ বনায় বা দোকানলৈ যোৱা, এনেকুৱা বিভিন্ন ধৰণৰ সিহঁতি আনৰ অনুকৰণ কৰি ভাল পায়। গতিকে আপোনালোকে এনেদৰে মোৰ দৰে এখন ধুনীয়া চাৰ্ট বনাই ল'ব পাৰে। আৰু চাৰ্টখন বনাই একে আখৰ প্ৰথমখিনি এটা ৰাস্তা বনাব আপুনি, যাতে এটা চুকৰ পৰা সম্পূৰ্ণ ইটো চুকত সেই আখৰটো গৈ পায়গৈ। বাকীবোৰ এই খৰটো আপুনি মই যেনেদৰে খ দিছোঁ, এইখিনি আপুনি এনেকুৱা বেলেগ আখৰ দিব পাৰে, একো নাই। আপুনি মাত্ৰ এইটো বোলে এইটো ক ৰাস্তা নাম দি দিব পাৰে, এইটো ক ৰাস্তা। এতিয়া এইটো আমাৰ বোলে ঘৰ, আমি এই চুকত থকা দোকানখনৰ পৰা বস্তু আনিব লাগে, ক ৰাস্তা ধৰিলোঁ। কেনেকৈ আছিলোঁ শিশুক ক'ব নিদিব। এইপিনৰ পৰা প্ৰথম আমি গ'লোঁ এইটো চাইডে, পোনে পোনে গ'লোঁ, আকৌ বেকাকৈ এঘৰ গ'লোঁ, আকৌ পোনে পোনে গ'লোঁ, এইপিনে গ'লোঁ, তাৰপাছত আকৌ পোনে পোনে আহি তললৈ গ'লোঁ, আৰু ইয়াত গৈ দোকানত সোমালোগৈ, বোলে বস্তুখিনি ঘৰলৈ আকৌ আহিলোঁ। এনেদৰে বিভিন্ন ধৰণৰ কাম কৰি আপোনালোকে দেখুৱাব পাৰে। শিশুহঁতে সহজে পঢ়িব আৰু আগ্ৰহো কৰিব। আৰু ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেধৰণৰ ভিডিঅ' মই বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকলৈ লৈ আহিম।